নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ এক্সাম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি ভিডিঅ' যিটো ভিডিঅ'ত মই আলোচনা কৰিম ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ যিবিলাক হৈ যোৱা এক্সাম সেইবিলাক এক্সামত অহা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ গতিকে বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টি আৰু তাৰ আগতে এটি কথা কৈ লওঁ আপোনালোকে যাতে ভিডিঅ'টি শেষলৈকে চাই থাকে আৰু যদি ভাল লাগে ভিডিঅ'টি তেনেহ'লে এটি লাইক কৰি যাব লগতে যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন আৰু কাষত থকা যিটো ঘণ্টা বেটন সেইটো যাতে ক্লিক কৰি দিয়ে যেন আমাৰ আগৰ ভিডিঅ'বিলাকৰ মানে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবৰ কাৰণে গতিকে বন্ধুসকল আহক ভিডিঅ'টি পুনৰবাৰ আৰম্ভ কৰোঁ আমি ভিডিঅ'টি প্ৰথম প্ৰশ্নটি হৈছে ভূপালত কি গেছ ওলাই বহুত মানুহৰ মৃত্যু ঘটাইছিল ভূপালত কি গেছ ওলাই বহুত মানুহৰ মৃত্যু ঘটাইছিল উত্তৰটো হৈছে মিথাইল আইচ'চায়ানেট নামৰ গেছটো ওলাই ভূপালত বহুত মানুহৰ মৃত্যু ঘটাইছিল আৰু ভূপাল হৈছে ভাৰতবৰ্ষত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম সোধা হৈছিল ৰেলৱে গ্ৰুপ ডি পৰীক্ষাত আৰু জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে চিনজু আবে হৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম আপোনালোকে বন্ধুসকল ভালদৰে প্ৰশ্নবোৰ গুৰুত্ব সহকাৰে চাই যাব কাৰণ এইবিলাক প্ৰশ্ন বাৰে বাৰে ৰেলৱে গ্ৰুপ ডি পৰীক্ষাত ৰিপিট হৈ আছে গতিকে কি ঠিক আপোনাৰ আহিবলগীয়া নেক্সট এক্সামটোত এই প্ৰশ্নটো আহিবও পাৰে গতিকে গুৰুত্বপূৰ্ণভাৱে আপুনি চাই যাব প্ৰশ্নবিলাক আৰু উত্তৰবিলাক নেক্সট 3 নম্বৰ কুৱেশ্যনটো হৈছে মানৱ ৰক্তৰ pH মান কিমান এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধুসকল মানৱ ৰক্তৰ pH মান হৈছে 7.4 হৈছে মানৱ ৰক্তৰ pH মান নেক্সট কুৱেশ্যনটো হৈছে গাখীৰৰ pH মান কিমান গাখীৰৰ pH মান হৈছে 6.4 হৈছে গাখীৰৰ pH মান নেক্সট কুৱেশ্যনটো হৈছে পানীৰ pH মান কিমান পানীৰ pH মান হৈছে 7 মানে বিশুদ্ধ পানীৰ pH মান হৈছে 7 এইবিলাক কুৱেশ্যন মানে pHৰ লগত জড়িত কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয় বন্ধুসকল নেক্সট কুৱেশ্যনটো হৈছে মদৰ pH মান কিমান মদ আপোনালোকে জানেনে মদ ড্ৰিংকছ মানে এই মদৰ pH মান হৈছে 2.9 পৰা 3.9 2.9 to 3.9 pH মানটো নেক্সট কুৱেশ্যনটো হৈছে টিভিৰ কোনে উদ্ভাৱন কৰিছিল মানে টেলিভিছন কোনে উদ্ভাৱন কৰিছিল উত্তৰটো হৈছে জন লগি বেয়াৰ্ডে টিভি উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে 8 নম্বৰ কুৱেশ্যন টেঙা ফলত কি এচিড পোৱা যায় মানে সাধাৰণতে টেঙা ফলত কি এচিড পোৱা যায় উত্তৰটো হৈছে চাইট্ৰিক এচিড পোৱা যায় টেঙা ফলত নেক্সট কুৱেশ্যন মিছ ৱৰ্ল্ড 2017 কোন মিছ ৱৰ্ল্ড 2017 অৰ্থাৎ 2017 চনৰ মিছ ৱৰ্ল্ড কোন আৰু তেখেত আছে মানসী চিল্লাৰ হৈছে 2017 চনৰ মিছ ৱৰ্ল্ড মিছ ইউনিভাৰ্ছ নহয় মিছ ৱৰ্ল্ড হয় মিছ ইউনিভাৰ্ছ বেলেগ হয় কিন্তু মিছ ৱৰ্ল্ড কোন হয় মানসী চিল্লাৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 10 চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰৰ নাম কি আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰৰ নাম আছিল বিন্দুসাৰ আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰৰ নাম নেক্সট কুৱেশ্যনটো কেন্দ্ৰীয় খেলমন্ত্ৰী কোন আমাৰ ভাৰতবৰ্ষৰ খেলমন্ত্ৰী কোন তেখেত হৈছে ৰাজ্যবৰ্ধন সিং ৰাথোৰ হৈছে কেন্দ্ৰীয় খেলমন্ত্ৰীগৰাকীৰ নাম নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে বিপ্লৱ কুমাৰ ইজ দ্য চিফ মিনিষ্টাৰ অফ ত্ৰিপুৰা এইটো বাৰে বাৰে ৰিপিট হৈ থকা কুৱেশ্যন নেক্সট এপল কোম্পানীৰ CEO কোন আমি সকলোৱে জানো এপল কোম্পানীৰ বিষয়ে এপল কোম্পানীৰ CEO অৰ্থাৎ চিফ এক্সিকিউটিভ অফিচাৰ তেখেত কোন টিম কুক হৈছে এপল কোম্পানীৰ CEO নেক্সট কুৱেশ্যন চাপৰ এছআই একক কি দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এভাৰ এইটো ৰিপিট হৈ থাকে মাজে মাজে ৰেলৱে গ্ৰুপ ডি এক্সামবিলাকত আৰু উত্তৰটো হৈছে পাস্কেল চাপৰ এছআই একক হৈছে পাস্কেল ঠিক আছে বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় বা পালিত হয় উত্তৰটো হৈছে 8 অক্টোবৰ তাৰিখে বায়ুসেনা দিৱস পালিত হয় নেক্সট কুৱেশ্যন আমেৰিকান এৱাৰ্ড কোনজন মুখ্যমন্ত্ৰীক দিয়া হৈছে চন্দ্ৰবাবু নাইডুক কি এৱাৰ্ড দিয়া হৈছে আমেৰিকান এৱাৰ্ড দিয়া হৈছে নেক্সট কুৱেশ্যন ব্ৰিক্স 2017 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল উত্তৰটো হৈছে চীন এইবাৰ চীনত মানে 2017 চনত ব্ৰিক্স সন্মিলনখন অনুষ্ঠিত হৈছিল আপোনালোকে এইটো নিশ্চয় পঢ়িছে বাতৰি কাকতত ব্ৰিক্সৰ বিষয়ে নেক্সট কুৱেশ্যন এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নীতি আয়োগ এই নীতি আয়োগৰ অধ্যক্ষ কোন
নীতি আয়োগৰ অধ্যক্ষ হৈছে নৰেন্দ্ৰ মোদী এই কুৱেশ্যনটো প্ৰায় 5 পৰা 6 বাৰমান ৰিপিট হৈছে এক্সামবিলাকত মানে যিবিলাক ৰেলৱে গ্ৰুপ ডি এক্সামবিলাকত নেক্সট কুৱেশ্যন গাৰো হিলছ ক'ত অৱস্থিত গাৰো হিলছ ক'ত অৱস্থিত উত্তৰটো হৈছে মেঘালয় মেঘালয়ত গাৰো হিলছ অৱস্থিত নেক্সট কুৱেশ্যন নাৰী আৰু শিশু বিকাশ মন্ত্ৰী কোন নাৰী আৰু শিশু বিকাশ মন্ত্ৰী হৈছে মেনকা গান্ধী হৈছে নাৰী আৰু শিশু বিকাশ মন্ত্ৰী নেক্সট কুৱেশ্যন ডিএনএৰ সম্পূৰ্ণ নাম কি ডিঅক্সিৰাইবনিউক্লিক এচিড ডিএনএৰ সম্পূৰ্ণ নাম হৈছে ডিঅক্সিৰাইবনিউক্লিক এচিড এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ছিকিমৰ ৰাজ্যপাল কোন দিছ ইজ অলছ' এ ইম্পৰ্টেণ্ট কুৱেশ্যন ছিকিমৰ ৰাজ্যপাল হৈছে গংগা প্ৰসাদ হৈছে ছিকিমৰ ৰাজ্যপালগৰাকীৰ নাম নেক্সট কুৱেশ্যন গাড়ী হেডলাইটত কি দাপোন ব্যৱহাৰ হয় উত্তৰটো হৈছে অবতল গাড়ী হেডলাইটত অবতল দাপোন ব্যৱহাৰ হয় কিন্তু গাড়ীৰ যিখন পিছফালে চোৱা দাপোন আছে সেইখনত উত্তল দাপোনো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন ভূদান আন্দোলন কোনে আৰম্ভ কৰিছিল ভূদান আন্দোলন ভাৰতবৰ্ষত কোনে আৰম্ভ কৰিছিল এয়া আৰম্ভ কৰিছিল আচাৰ্য বিনোৱা ভাৱে ভূদান আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন 18তম এছিয়া কাপ ক'ত অনুষ্ঠিত হৈছিল অলপ আগতে হৈ যোৱা 18তম এছিয়া কাপ ক'ত অনুষ্ঠিত হৈছিল এয়া অনুষ্ঠিত হৈছিল ইণ্ডোনেছিয়াত 18তম এছিয়া কাপ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন লোৰ অভাৱত হোৱা ৰোগবিধ কি লোৰ অভাৱত হোৱা ৰোগবিধ হৈছে এনিমিয়া যাক আমি ৰক্তহীনতা বুলি কওঁ সুস্থ মানুহৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ কিমান এজন সুস্থ মানুহৰ ৰক্তচাপ হৈছে 120/80 মানে 80 120/80 হৈছে এজন সুস্থ মানুহৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ নেক্সট কুৱেশ্যন আটাইতকৈ সৰু গ্ৰহ কি আটাইতকৈ সৰু গ্ৰহ হৈছে বুধ এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিছে নেক্সট কুৱেশ্যন বিশ্ব বেংকৰ মুখ্যালয় বা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে ৱাশ্বিংটন ডিচি যিটো আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত যদি অপশ্যনত দিয়া থাকে আমেৰিকা যুক্তৰাষ্ট্ৰ তেনেহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ব যদি ৱাশ্বিংটন ডিচি দি থাকে তেনেহ'লে ৱাশ্বিংটন ডিচি হ'ব এনচাৰটো নেক্সট কুৱেশ্যন জালিৱানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় জালিৱানাৱালাবাগৰ হত্যাকাণ্ড হৈছিল 1919 চনৰ 13 এপ্ৰিল তাৰিখে 1919 চনৰ 13 এপ্ৰিল তাৰিখে হৈছিল জেনেৰেল ডায়াৰৰ নেতৃত্বত এই হত্যাকাণ্ড সংঘটিত হৈছিল মণিপুৰৰ মুখ্যমন্ত্ৰীজন কি পাৰ্টিৰ হয় মণিপুৰৰ মুখ্যমন্ত্ৰীজনৰ নাম হৈছে এন বীৰেন সিং যদি মোৰ ভুল হোৱা নাই আৰু তেখেত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী কি পাৰ্টি ভাৰতীয় জনতা পাৰ্টি বিজেপি নেক্সট কুৱেশ্যন IPL 2018ৰ বিজেতা কোন IPL 2018ৰ বিজেতা হৈছে চেন্নাই ছুপাৰ কিংছ CSK ঠিক আছে নেক্সট কুৱেশ্যন জম্মু কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকীৰ নাম কি জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকীৰ নাম হৈছে গীতা মিট্টাল এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো প্ৰায় 7 পৰা 8 বাৰমান ৰিপিট হোৱা কুৱেশ্যন হয় এইবাৰ ৰেলৱে গ্ৰুপ ডি এক্সামত মানে যিবিলাক প্ৰিভিয়াছ এক্সাম হৈ গৈছে তেখেতৰ নাম কি গীতা মিট্টাল আৰু এখেত কোন জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ নেক্সট কুৱেশ্যন বুলেটিন এপ কোনে উলিয়াইছে গুগলে বুলেটিন এপ মানে বুলেটিন এপ্লিকেশ্যনটো উলিয়াইছে নেক্সট কুৱেশ্যন অপাৰেশ্যন দুৰ্গা কোনখন ৰাজ্যই আৰম্ভ কৰিছে অপাৰেশ্যন দুৰ্গা এইটো কোনখন ৰাজ্যই আৰম্ভ কৰিছে হাৰিয়ানা ৰাজ্যই অপাৰেশ্যন দুৰ্গা আৰম্ভ কৰিছে নেক্সট কুৱেশ্যন GST বিল পাছ কৰা প্ৰথমখন ৰাজ্যখনৰ নাম কি সেইখন হৈছে অসম আমাৰ মাতৃভূমি অসম হৈছে GST বিল পাছ কৰা প্ৰথম ৰাজ্য নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয়গৰাকীৰ নাম কি ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয়গৰাকীৰ নাম হৈছে লৰ্ড কেনিং হৈছে ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয় নেক্সট কুৱেশ্যন গধুৰ পানী সংকেত কি গধুৰ পানী সংকেত হৈছে D2O আৰু বিশুদ্ধ পানী সংকেত হৈছে H2O কিন্তু যদি আমাক সোধা হয় যে গধুৰ পানী সংকেত কি তেনেহ'লে কি হ'ব D2O যাক আমি কি বুলি ক'ব পাৰোঁ ডিউটেৰিয়াম অক্সাইড বুলি ক'ব পাৰোঁ নেক্সট কুৱেশ্যন মানুহৰ হৃদযন্ত্ৰৰ কথা কেইটা মানুহৰ হৃদযন্ত্ৰৰ কথা হৈছে 4টা নেক্সট গাখীৰ কি এচিডৰ কাৰণে টেঙা হয় গাখীৰ লেক্টিক এচিডৰ কাৰণে টেঙা হয় নেক্সট কুৱেশ্যন জেনেটিক কোডৰ আৱিষ্কাৰক কোন জেনেটিক কোডৰ আৱিষ্কাৰক হৈছে হৰগোবিন্দ খুৰানা হৈছে জেনেটিক কোডৰ আৱিষ্কাৰক
নেক্সট কুৱেশ্যন, কোষৰ অধ্যয়নক কি বুলি কোৱা হয়? এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোষৰ অধ্যয়নক কি বুলি কোৱা হয়? চাইটলজি বুলি কোৱা হয়, আৰু অসমীয়াত কোষবিদ্যা বুলি কোৱা হয় সম্ভৱ, কিন্তু ইংলিছত কি বুলি কোৱা হয়? চাইটলজি বুলি কোৱা হয়। এই মানে টাৰ্মছটো আহিব, চাইটলজি। চাইটলজি হৈছে কোষৰ অধ্যয়ন। বস্তুটো ওলোটাকৈ সুধি দিব পাৰে, চাইটলজি কি হয়? তেনেহ'লে কি হ'ব? চাইটলজি হৈছে কোষৰ অধ্যয়ন। নেক্সট কুৱেশ্যন, চাহত কি এচিড থাকে? চাহত থাকে টেনিক এচিড। চাহত কি থাকে? টেনিক এচিড থাকে। গাখীৰ দিয়া চাহ নহয়, লাল চাহ হয়। নেক্সট কুৱেশ্যন, লাফিং গেছ কোনটো গেছক কোৱা হয়? লাফিং গেছ কোৱা হয় নাইট্ৰিক অক্সাইডক। N2O বুলি কোৱা হয় যাক। N2 হৈছে তাৰ ৰাসায়নিক সংকেত, আৰু তাক কি বুলি কোৱা হয়? নাইট্ৰিক অক্সাইড। যদি অপশ্যনত N2O থাকে তেনেহ'লে N2O হ'ব। যদি নাইট্ৰিক অক্সাইড থাকে তেনেহ'লে সেই নাইট্ৰিক অক্সাইডটোৱেই শুদ্ধ উত্তৰ হ'ব এই প্ৰশ্নটিৰ কাৰণে। অৰ্থাৎ লাফিং গেছ হৈছে নাইট্ৰিক অক্সাইড। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? আমি সকলোৱে জানো জগদীশ মুখী। জগদীশ মুখী হৈছে অসমৰ ৰাজ্যপালগৰাকীৰ নাম। নেক্সট কুৱেশ্যন, ইনচুলিন ক'ত উৎপন্ন হয়? ইনচুলিন ক'ত উৎপন্ন হয়? অগ্নাশয়ত। অগ্নাশয়ত ইনচুলিন উৎপন্ন হয়। নেক্সট কুৱেশ্যন, অৰিজিন অফ স্পেচিছ এখন বিখ্যাত কিতাপ হয়, মানুহৰ বিৱৰ্তনৰ লগত জড়িত, মানে মানুহৰ বুলিয়ে নহয়, একেবাৰে জীৱৰ বিৱৰ্তনৰ লগত জড়িত, আৰু এইখন কিতাপৰ লিখক হৈছে চাৰ্লছ ডাৰউইন। জীৱবিজ্ঞানী চাৰ্লছ ডাৰউইন হৈছে অৰিজিন অফ স্পেচিছ নামৰ কিতাপখনৰ ৰচক। নেক্সট 48 নম্বৰ কুৱেশ্যনটো হৈছে আনুবংশিক সূত্ৰৰ জনক কোন? আনুবংশিক সূত্ৰৰ জনক হৈছে গ্ৰেগৰ জোহান মেণ্ডেল, বা চমুকৈ মেণ্ডেল বুলি ক'ব পাৰি। আৰু এখান হৈছে আনুবংশিক সূত্ৰৰ জনক গ্ৰেগৰ জোহান মেণ্ডেল। নেক্সট, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত হয় স্কাৰ্ভি। স্কাৰ্ভি ৰোগ হয় ভিটামিন চিৰ অভাৱত। আপোনালোকক এটা প্ৰশ্ন সুধিব পাৰে, স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত হয়? তেতিয়া উত্তৰটো হ'ব ভিটামিন চি। প্ৰশ্নটো ওলোটাকৈ আপুনি বিবেচনা কৰি চাব, কাৰণ প্ৰশ্ন ওলোটাকৈ সুধিব পাৰে। নেক্সট, একেবাৰে লাষ্টৰ কুৱেশ্যন আজিৰ এই শিতানটোৰ 50 নম্বৰ কুৱেশ্যনটো হৈছে অষ্ট্ৰেলিয়ান অ'পেন 2018 বিজেতা কোন? অষ্ট্ৰেলিয়ান অ'পেন 2018 বিজেতা হৈছে ৰজাৰ ফেডাৰাৰ। ৰজাৰ ফেডাৰাৰ হৈছে ছুইজাৰলেণ্ডৰ নাগৰিক। মই আগৰ ভিডিঅ'টিত সুধিছিলোঁ যে ৰজাৰ ফেডাৰাৰ কোনখন দেশৰ নাগৰিক, আৰু বা তেখেতে কোনখন দেশৰ হৈ খেলে। আমাৰ বহুতো বন্ধুৱে উত্তৰ দিছে কমেণ্ট কৰি, আৰু তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ তাৰ কাৰণে। আৰু মই আজি কৈ থ'লোঁ, ৰজাৰ ফেডাৰাৰ হৈছে ছুইজাৰলেণ্ডৰ নাগৰিক, অৰ্থাৎ তেখেতে ছুইজাৰলেণ্ডৰ হৈ খেলে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টি একেবাৰে শেষলৈ চোৱাৰ কাৰণে। অনুগ্ৰহ কৰি আকৌ কৈছোঁ আপোনালোকক যাতে ভিডিঅ'টি লাইক কৰে, লগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে, আৰু যিসকলে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় অসম, জয় ভাৰত।